চশমা পিন্ধা চশমী ছোৱালীজনী নানিবি বুলি নাই নহয় কথা নুশুনিলে এতিয়া গোটেই মানুহবোৰে কয় অন্ধ বোৱাৰী পালি বুলি চবৰে আগত লাজ দিছ তই তেনেকৈ কিয় কৈছে মা ইয়াতনো মোৰ কি ভুল মই সৰুৰে পৰাই চশমা পিন্ধো কাৰণ মই আগতে চকুৰে ভালকৈ ব্লেকবোৰ্ডখন দেখি পোৱা নাছিলো মোৰ চকুৰ প্ৰব্লেম আছিলে সেই কাৰণেহে মই চশমা পিন্ধো হ'ব তহঁতৰ এইটো বংশতে আছে হ'বলা চকু বেয়া হোৱা আমাক দেখিছ কোনোবা দিনা চশমা পিন্ধা বুঢ়ী হৈ গলো হ'লেও এতিয়ালৈকে চশমা লগা নাই চকুত মা কিবা আলোচনা চলি আছে নি বাৰু কি যে কোৱা ডাঙৰ বোৱাৰী তাইৰ লগত আৰু মোৰ কি আলোচনা থাকিব কোৱাচোন চশমা পিন্ধি পিন্ধি মুখৰ আগেদি ওলাই থাকিব দেখিবলৈকে মন নাযায় একেবাৰে সেইটো কথা কিন্তু কি কৰিবনো মা ভাইটিয়েতো এতিয়া বিয়া পাতি আনিলে আমিতো সহ্য কৰিবই লাগিব খেদি দিবওতো নোৱাৰি তাকেই কৰ পৰা এইবোৰ সুমি আহি জানো গোটেই ঘৰখন অশান্তি কৰি দিছে মানে মা তাই চাগে খুব গৌৰৱেৰে চশমাযোৰ পিন্ধে পঢ়া লিখা মানুহৰ দৰে নেদেখে জানো চশমা পিন্ধা মানুহ তাই চাগে খুব গৌৰৱ কৰে চাগে মোক পঢ়া শুনা মানুহৰ নিচিনা দেখে বুলি হয় হ'বলা আকৌ বাইদেউ চাওক ময়ো আপোনালোকক এদিনো বেয়াকৈ কৈ পোৱা নাই আৰু মোকো সদায় সদায় আপোনালোকে এনেকৈ কথা শুনাই নাথাকিব মোৰ ভাল নালাগে মোৰ চকুৰ প্ৰব্লেম আছে কাৰণে মই চশমা পিন্ধো যেতিয়া নিজৰ হ'ব তেতিয়াহে গম পাব আৰু এটা কথা একেখন ঘৰত থাকো যেতিয়া ইজনে সিজনৰ চকুৰ আগত ওলাবই এতিয়া মই আপোনালোকৰ কাৰণে লুকাই লুকাই ফুৰিলেহে হ'ব লুকাই লুকাইয়ে ফুৰিবি দেখিছে মা কেনেকৈ ডাঙৰ মানুহৰ মুখে মুখে তৰ্ক কৰিছে তাইৰ চকুৰ লগতে মুখৰো প্ৰব্লেম আছে মুখখনো বেয়া তাইৰ চকুৰ লগতে চকুটো যেনেকৈ বেয়া তাইৰ মুখখনো কথাবোৰো বেয়া দেখিলে মা কেনেকৈ গুচি গ'ল উচাত মাৰি যাবলৈ দিয়া ডাঙৰ বোৱাৰী তাইৰ লগত আমাৰ একো কথা নাই এই চশমাযোৰ পৰা সদায় শাহুমা আৰু বাইদেউৰ পৰা গালি শুনিব লাগে মোৰ কি চশমা পিন্ধাটোৱে ভুল নেকি নিহাৰিকা কি হ'ল তুমি কান্দি আছা যে চোৱাচোন চশমাযোৰৰ কাৰণে মা আৰু বাইদেৱে কেনেকৈ মোক সদায় সদায় কথা শুনাই থাকে মই আৰু বহুত অশান্তি পাইছো মানুহে এদিন দুদিন শুনালে বেলেগ কথা ৰাতিপুৱা গধূলি মানুহজনী দেখিলেই কয় এনেকৈ জানো থাকিব পাৰো তুমিয়ে কোৱাচোন মাই তোমাক তেনেকৈ কৈছে মাই তোমাক তেনেকে ক'ব পাৰিলে নিহাৰিকা তুমি মোক সেইটো সময়তে মাতি নিদিলা কিয় তুমি একো ক'ব নালাগে মই মাত্ৰ কথাটোহে তোমাক কৈছো কিয় নকম আকৌ তোমাক তেওঁলোকে সেনেকৈ শুনাই থাকিব আৰু মই একো এটা নকম নেকি তোমাৰ আগত যদি কেতিয়াবা কয় তেতিয়াহ'লে ক'বা এতিয়া যদি কোৱা মই লগাই দিছো বুলি ভাবিব তোমাক কথা যি ভাবে ভাবি থাকক তেওঁলোকে মোৰ পত্নীক কিয় তেনেকৈ ক'ব মোৰ পত্নী যেনেকুৱাই নহওক মই তোমাক চাই চিতি বিয়া পাতিছো তেওঁলোকৰ ক'বলৈ কি দৰকাৰ এইটোৱে ভাল চান্স মাক যেনেকে তেনেকে ফুচলাই মুচলাই টকা কেইটকামান সৰকাব লাগিব মাক ফুচলাবলৈ বেছি টান নহয় চশমিজনীৰ কথা বেয়া বেয়াকে ক'লেই হৈ গ'ল এটা কাৰণে ভালেই হ'ল নিহাৰিকা আমাৰ ঘৰলৈ আহিলে তাই অহাৰ পৰা মোৰ হাত খালী নহয় আৰু মাৰ ওচৰত তাইৰ বিষয়ে চচি টকা সৰকাই থাকো এতিয়া আকৌ কেইটামান কথা শুনাব লাগিব তেতিয়াহে টকা খুজিবলৈ সুবিধা হ'ব এনেকৈয়ে প্ৰচেছটো চলাই থাকিব লাগিব প্ৰথমতেতো ঠিকেই আছিলে মইহে এইবোৰ পাজল লগালো তেতিয়াৰ পৰা মায়ে তাইক দেখিবলৈ নোৱাৰা হৈ গ'ল আৰু মোৰ কাৰণেতো এইটো ভালেই হ'ল অ' মাই গড মই যে ইমান টেলেণ্টেড মই ভাবিবই পৰা নাছিলো এতিয়া আৰু বুঢ়ীৰ পৰা টকা লোৱাত মোক কোনে ৰখাব পাৰে ইফালে নিহাৰিকাই ঘৰৰ গোটেই কামবোৰ চম্ভালে মোৰতো একো কৰিবলৈ প্ৰয়োজনেই নাই আৰু শাহুমাৰ পৰা টকা পাই থাকো ইয়াতকৈ আৰু কি লাগিছেনো ডাঙৰ বোৱাৰী মা ব'লা নহ'লে দুয়োজনীয়ে বজাৰৰ পৰা এপাক আহোঁগৈ বজাৰ আপুনিও যে শাহুমা মনৰ কথাটোকে কৈ দিছে মোৰো ইমান বজাৰ যাবলৈ মন গৈ আছিলে নহয় বলক তেনেহ'লে আপুনি ওলাইছে যদি দুয়োজনীয়ে অলপ এনজয় কৰি আহোঁ অলপ ফুৰিও আহিম তাকেই ক'ম বুলি ভাবিছিলোঁ তোমাক অলপমান বাহিৰলৈ ওলাই যোৱাও হ'ব আৰু ফুৰাও হ'ব এনজয়ো কৰা হ'ব বহুত দিন হ'ল নহয় ভিতৰতে সোমাই আছোঁ ভিতৰত আৰু কিমান এই চশমিজনীক চাই থাকিবি সেইকাৰণে ভাবিছোঁ অলপ ওলাই যাওঁ বুলি আপুনি ভাল কথাটোকে কৈছে সঁচাকৈ পাই তাইৰ লগত আৰু কিমান লাগি থাকিব অলপ বাহিৰত গৈ মনটো ফ্ৰেছ কৰি আহিব লাগে ঠিক আছে মা তেনেহ'লে মই ৰেডি হওঁগৈ আপুনিও ৰেডি হৈ লওক ব'লা মইতো ৰেডি হ'লোৱেই মই ৰৈ আছোঁ তুমি ৰেডি হৈ লোৱাগে ঠিক আছে মা ক'ত ওলাইছে আপোনালোকে আমি অলপ বাহিৰত ফুৰিবলৈ যাম হয় নেকি মোৰো ভিতৰত থাকি থাকি বৰ বৰিং লাগিছে ময়ো যাওঁ আপোনালোকৰ লগত চোৱাচোন চোৱা কথা কৈছে শুনা তাই তোক আকৌ কিয় নিম সকলোৱে অন্ধৰ লগত ফুৰিব গৈছে বুলি হাঁহিব মা তোমালোকে কিন্তু নিহাৰিকাক এনেকৈ ইনচাল্ট কৰিব নোৱাৰা তাই অন্ধ নহয় অন্ধ হোৱা হ'লে তাই একোৱে দেখি নাপালেহেঁতেন ভাইটি অন্ধ আৰু তাইৰ মাজত কি পাৰ্থক্য আছে কোৱাচোন তাইওতো চশমা নিপিন্ধিলে নেদেখে তোমালোকে কিন্তু তাইৰ লগত বহুত বেয়া কৰিছা বৌ মই তোমালোকক তেনেকুৱা বুলি ভবা নাছিলো হ'ব ভালদৰে ছোৱালী এজনী চাই আনিব নোৱাৰিলি এতিয়া তই লেকচাৰ দিব আহিছ আমাৰ লগত যদি যাব বিচাৰিছা তেনেহ'লে চশমা খুলি ব'ল চশমা পিন্ধি আমাৰ লগত যাব নোৱাৰো শাহুমাই ঠিকেই কৈছে তুমি যদি যাব বিচাৰিছা তেনেহ'লে চশমাযোৰ খুলি থৈ যোৱা তেতিয়াহে আমাৰ লগত যাব পাৰিবা কোনো প্ৰয়োজন নাই নিহাৰিকা তেওঁলোকৰ লগত যাবলৈ তোমাৰ কোনো প্ৰয়োজন নাই তোমাৰ যদি ক'ৰবাত ফুৰিব মন গৈছে মই তোমাক লৈ যাম আমি তোৰ ঘৈণীয়েৰক জবৰদস্তি কৰা নাই দেই নিবলৈ তাই নিজেহে ওলাই লৈছে আমিতো ক'লে যাওঁ বুলিও কোৱা নাছিলো ব'লা ডাঙৰ বোৱাৰী মা ব'লক তুমি তেনেকৈ ক'ব নালাগিছিল নেকি মা আৰু বাইদেউ একো নহয় নিহাৰিকা তেওঁলোকক মই যি ক'লো ঠিক কথা ক'লো আৰু তুমিও যে আৰু
তুমি জানাই দেখোন তেওঁলোকে তোমাক ভাল নাপায় বুলি তথাপিও তুমি তেওঁলোকৰ লগত কিয় যাব বিচাৰিছা মোৰো ঘৰখনত সোমাই সোমাই বৰ লাগিছে বুলিহে তেওঁলোকক কৈছিলো মোৰোতো মন যায় শাহুৰ লগত ফুৰিবলৈ যাবলৈ জাজলিৰ লগত ফুৰিবলৈ যাবলৈ আচলতে মোৰ গাতেই দুখ মই এই চশমাযোৰ মোৰো পিন্ধি ভাল নালাগে কিন্তু উপায়টো নাই কি কৰিম চশমা নিপিন্ধিলে যে মই একোৱেই দেখি নাপাওঁ আনৰ কাৰণে তুমি নিজক সলনি কৰিবলৈ কোনো প্ৰয়োজন নাই। তুমি কেতিয়াও চশমা খুলিব নালাগে কাইলৈ ওলাবা মই তোমাক ফুৰাবলৈ লৈ যাম সঁচা 100%। নিহাৰিকা তোমাক কিন্তু বহুত কিউট লাগিছে দেই কি কলি তই কি কলি কিউট লাগিছে চশমা পিন্ধা মানুহক কিউট নালাগেও ডাবল বেটাৰীহে লাগে মা আপুনিও যে আৰু ভালেই হৈছে আকৌ কোনোবাতো আছে আমাৰ ঘৰত পঢ়া লিখা নিচিনা দেখা মানুহ আমিতো আৰু কি ক'ম আৰু তোমালোকৰ মানে আৰম্ভ হ'লেই আমি অলপ বাহিৰলৈ ওলাইছো গতিকে যোৱাৰ সময়ত প্লিজ এইবোৰ কৈ মূৰটো গৰম নকৰিবা ব'লা নিহাৰিকা লাজ পাইছা চা ঘৈণীয়েকক ইনচা দিলে খুব বেয়া পায়হি বোৱাৰী তেওঁলোকে চাগে বাহিৰতে খাই আহিব এতিয়া ঘৰত আমি দুজনীহে আছো যোৱা আজি পাকঘৰত তুমিয়ে বনাব লাগিব মই কিয় অকলে বনাম মা আপুনিওতো খাব বলক দুয়োজনীয়ে যাওঁ দুয়োজনীয়ে মিলিজুলি কৰিম এনেও দিনটো দেখোন বহিয়ে থাকে অলপ কাম কৰিলে একো নহয় দিয়ক তুমি ঠিকে কৈছা বহি বহি মোৰ সেই কঁকালৰ বিষটো বেছিহে হৈ গৈছে হয় নেকি কেতিয়ালৈ আচ্ছা সকলোৱেনো ক'ত যাব পাৰিম তুমিয়ে কোৱাচোন ঘৰখনত জানো কোনোবা থাকিব নালাগিব এনেকৈ এৰি থৈ যাব নোৱাৰো নহয় আজিকালি চোৰৰ যিহে উপদ্ৰৱ এটা কাম কৰিম দেই মই আৰু ডাঙৰ বোৱাৰীয়ে গুচি যাম নাই নাই বৌ মই কৈছো নহয় গোটেই পৰিয়ালটো আহিব লাগিব বুলি মুঠতে আহিব লাগিব বিশেষকে নিহাৰিকা আহিবই লাগিব তাই মোৰ ভতিজা বোৱাৰী তাতে ঘৰৰ ওচৰৰে ছোৱালী আছিলে তাই নাহিলে হ'বনে তাই নাহিলে আমাৰ কইনাক কোনে মেকআপ কৰিব কোনে মেহেন্দি লগাই দিব তাই আহিব লাগিব আপুনি ডাঙৰ বোৱাৰীক থৈ আহে যদি থৈ আহিব পাৰিব নহয় যদি ইমানে আপোনালোকৰ ঘৰত অসুবিধা হয় নহ'লে গোটেই পৰিয়ালটো আহক নহ'লে ডাঙৰ বোৱাৰীক থৈ হ'লেও আপোনালোকে আহি পেলাব নিহাৰিকা কিন্তু আহিবই লাগিব দে হ'ব তই কৈছ যেতিয়া ইমানকৈ গোটেই পৰিয়ালটোৱে যাম দে এদিনৰ কাৰণে কাৰোবাক ভাড়া দি ঘৰটো ৰখিব দিব লাগিব ঠিক আছে দে ৰাখিছো এতিয়া কলৈ যোৱাৰ কথা কৈছে মা গোটেই পৰিয়ালটোৱে ৰাস্তাৰ বিয়া নহয় জানো বিয়ালৈকে গোটেই পৰিয়ালটোকে মাতিছে পেহীয়েৰে হয় নেকি আমি যে আগদিনাখনেই গৈ ল'ব লাগিব হ'ব তোক তই নিনো বুলিয়ে ভাবিছিলো পেহীয়েৰেহে জোৰ কৰাৰ কাৰণেহে গোটেই পৰিয়ালটোৱে যাম বুলি ক'লো তোক নি পেলাইহে লাজ পালেহে হ'ব অন্ধ বোৱাৰী শাহুৱেক বুলি তই গ'লেও কিন্তু আমাৰ ওচৰলৈ একদম নাহিবি কিন্তু কৈ দিছো মই বিশেষকে মোৰ ওচৰলৈতো নাহিবিয়ে কাকো চিনাকিও দিবলৈ নাই তই মোৰ বোৱাৰী বুলি নিনো ক'লেও নোৱাৰো এতিয়া জানই পেহীয়েৰৰ কথা লাগিলে লাগিয়ে থাকে একেটা কথাতে সিহঁতৰ ওচৰ ছোৱালী বুলিহে মই বেছি নকলো আৰু চব সেইজনীৰ পৰাই হ'ব পালে পেহীয়েৰৰ পৰাই হ'ব পালে তহঁতৰ এইবোৰ লিলি মোৰ ল'ৰাটোৰ লগত নহ'লে আজি তই মোৰ ঘৰৰ বোৱাৰী হ'বই নাপালিহেঁতেন চাওক মা মই মাত্ৰ আপোনাক সুধিছিলোহে আপুনি ইমানকে শুনোৱাবলৈ মোক কোনো প্ৰয়োজন নাই মই যেনেকৈ আছো মোক ভাল পোৱা মানুহবোৰে এনেকৈয়ে ভাল পায় আপোনালোকে ভাল নাপায় সেইটো আপোনালোকৰ কথা পেহীৰ জীয়েকৰ বিয়াত মই যামেই সেইখন মোৰ সৰুৰ পৰা পাই অহা ঘৰ আপোনালোকে যাব দিলেও নিদিলেও মোৰ একো কথা নাই মই তেনেকে হ'লেও গ'লোৱেহেঁতেন পেহীহঁতৰ বিয়ালৈ দেখিছা তাই ভেমটো চাবা আকৌ তাই মাহঁতে ঠিকেই কৈছে জানা বিয়াত মোক এনেকে চশমা পিন্ধি থাকিলে ভাল নালাগিব নহয় মোৰো ভাল নালাগে নাকত চশমাযোৰ পিন্ধি থাকিবলৈ মেখেলা চাদৰ লগত বিয়া দিনাখন একেবাৰে ভাল নালাগিব জানা তোমাৰ ব্যৱস্থা মই কৰিলো নিহাৰিকা তুমি আৰু এই চশমাযোৰ পিন্ধি থাকিব নালাগে তোমাৰ কাৰণে মই লেন্স অৰ্ডাৰ কৰিছো কণ্টেক্ট লেন্স কি আজিয়ে দোকানত গৈ অৰ্ডাৰ কৰি থৈ আহিছো তোমাৰ চকুৰ ৰিপৰ্টটো লৈ গ'লো আৰু অৰ্ডাৰ কৰি থৈ আহিলো মই জানো নহয় তুমি বিয়াখনক লৈ চিন্তিত হ'বা বুলি মই জানোৱেই তুমিতো মোক এবাৰ হ'লে ক'ব পাৰিলা হয় ইমাননো মনে মনে মানুহে কাম কৰে নে সেইবোৰ বাদ দিয়া তোমাক মাত্ৰ পিন্ধিব লাগে পিন্ধিব পালেই হ'ল আৰু শুনা ঘৰত আৰু কিমান অশান্তি সহ্য কৰি থাকিবা মা আৰু বৌৰ পৰা সেইকাৰণে ভাবিছো আমি ভাড়া ৰুমতে থাকো নেকি তেওঁলোকেই থাককচোন এইখন ঘৰত শান্তিৰে তোমাক সদায় তেওঁলোকে ইনচাল্ট কৰি থাকে মোৰ একেবাৰে ভাল নালাগে জানানে সেইকাৰণে ভাড়া ৰুমত থকাৰ সিদ্ধান্তটো ল'লো কিন্তু কথাটো জানো ভাল হ'ব কথা যি হয় নাজানো মুঠতে মই তোমাক অশান্তিত থকা চাব নোৱাৰো তেওঁলোকেহে তোমাক ইনচাল্ট কৰি থাকে সেইটোতো হয় বাৰু তেওঁলোকে আচলতে মোক এইখন ঘৰত থকাটো নিবিচাৰি চাগে সেইকাৰণে ইমান কষ্ট দি আছে সেইকাৰণে মই এইটো কথা ভাবিলো ঠিক আছে তুমি যি কোৱা তাকেই হ'ব বা ক'ত লৈ গৈছে এই অন্ধজনী মা তাই মোৰ পত্নী প্ৰতিটো সময়ত তাইক কথা শুনোৱা বন্ধ কৰা মই কিন্তু সহ্য কৰি থাকিব নোৱাৰো বহুত সহ্য কৰিলো তোমালোকৰ এইবোৰ বা ভাইটি পত্নীৰ কাৰণে মাৰ লগত কাজিয়া কৰিছা আপুনি যি বুলিয়ে ভাবি ল'ব মোৰ ক'বলগীয়া নাই বহুত হ'ল এইবোৰ কথা আজিয়ে মই তাইক এইখন ঘৰৰ পৰা লৈ যাম লৈ যা আমিতো ভালেই পাওঁ এনেও তোৰ এই অন্ধ ঘৈণীয়াৰ লগত থাকি থাকি মানুহৰ আগত লাজহে পাইছো নে কি কোৱা ডাঙৰ বোৱাৰী এইবোৰ আপুনি কি কথা কৈছে শাহুমা তাই আপোনাৰ সৰু বোৱাৰী এনেকৈ ক'ব নাপায় নহয় গোটেই ঘৰৰ কাম তাইয়ে কৰে নকৰো বুলি আজিলৈকে একো এটা কৈ পোৱা নাই কিন্তু ডাঙৰ বোৱাৰী তুমিয়েতো সদায় কৈ থাকা তাইৰ বিষয়ে বেয়াকৈ মই কি ক'লো মা কেলে তুমি জানো কোৱা নাছিলা তাইৰ লগত থাকিলে মোক সকলোৱে অন্ধৰ শাহু বুলি কয় বুলি অন্ধ বোৱাৰীৰ শাহুৱেক বুলি কয় বুলি কোনে কৈ বৌ চাওঁচোন আপুনি মোক কৈ দিয়ক ময়ো চাওঁচোন
কোন কেইজনী মানুহে কয় কি যে কথাত লাগি আছে নহয় আপোনালোকে ভাইটি মই মাৰ আগত একো কোৱা নাই এইবোৰ মায়ে এইবোৰ মিছাকে কৈছে তোমালোকৰ মুঠতে কলেও যাব নোৱাৰা ঘৰতে থাকা এনেও নিহাৰিকা যদি গুচি যায় এইখন ঘৰৰ সকলো কাম মই কৰিব লাগিব চাকৰৰ দৰে এইবোৰ কাম কোনে কৰিব আকৌ মই কৰিব নোৱাৰো দেই তোমালোকে কলেও যোৱাৰ কোনো প্ৰয়োজন নাই ঘৰৰ মানুহবোৰৰ মনবোৰ বুজিবই নোৱাৰি পাই ডাঙৰ বোৱাৰীয়ে মানে নিজৰ কামৰ কাৰণেহে মোৰ লগত আছিলে এতিয়া মোক ফচাই পেলাই কেনেকৈ ভিতৰলৈ গুচি গ'ল দেখিছা সৰু বোৱাৰী তোমাক বহুত ভালে বেয়াই বহুত কথা শুনালো এই ডাঙৰ বোৱাৰীয়ে কথা লগাই লগাই মোক মূৰটো গৰম কৰি দিছিলে এতিয়া মই নিজৰ ভুলবোৰ বুজি পাইছো আচলতে মই তাইৰ কথা শুনিবই নালাগিছিলে মোক ক্ষমা কৰি দিবা সৰু বোৱাৰী বাবা তইও মোক ক্ষমা কৰি দিবি আজিৰ পৰা আৰু বোৱাৰীক মই এনেকৈ নকওঁ তাই চশমা পিন্ধাক লৈ মই আজিৰ পৰা একো নকওঁ আজিলৈকে মই যিখিনি কৈ আছিলো সেইবোৰ চব মোক সেই ডাঙৰ বোৱাৰীয়ে ক'ব কয় হ'ব মা নিজৰ বিবেক বুদ্ধিৰো কিছুমান কথা বিবেচনা কৰিবাচোন কোনোবাই ক'লে বুলিকে কথা এটা কৈ দিয়া কিয় মোৰ মূৰটো গৰম হৈছিলে চাগে কিবা এটা এইবোৰ তহঁতি ধৰি নাথাকিবি কলেও যাব নালাগে সৰু বোৱাৰী ভিতৰলৈ যা যা ঠিক আছে মা আৰু শুন সিহঁতৰ বিয়ালে গোটেইকেইটাই যাব লাগিব তহঁতি কাপোৰ চাপোৰ পেকিং কৰি ৰেডি হোৱা আৰু পৰহিলৈ ওলাবই লাগিব কিন্তু মা নিহাৰিকা যাব নালাগে তাই চশমা পিন্ধা এনেই আমি লাজহে পাম তোমালোকেও লাজ পাবা সেইকাৰণে তাই ঘৰতে থাকক আমি তিনিটাই যামগৈ এইবোৰ তই কি কথা কৈছ বাবা তই তাৰমানে মোক ইনচাল্ট দিছ হ'ব দে বুজি পাইছো মই চবেই ওলাবি বিয়ালে মই আৰু চশমা পিন্ধাক লৈ একো নকওঁ বুলি কৈছো নহয় বোৱাৰীয়ে যদি বিয়া ঘৰত দেখি নাপায় তেনেহ'লে মই ধৰি ধৰি লৈ ফুৰিম তথাপিও তহঁতি বিয়ালে ওলাবি সৰু বোৱাৰী শুনিছ নহয় ঠিক আছে মা